নমস্কাৰ বন্ধুসকল, আমাৰ সকলোৰে জীৱনত জীয়াই থাকিবলৈ দুটা বস্তু খুবেই প্ৰয়োজন। এটা কথা হ'ল আমাৰ লক্ষ্যত উপনীত হ'বলৈ আমাৰ এটা কৰ্মৰ প্ৰয়োজন, আনটো বাগৰি পৰা জীৱনক সজীৱ কৰি ৰাখিবলৈ এটা হাঁহিৰ প্ৰয়োজন। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম কিদৰে কৰ্মই উপাসনা আৰু হাঁহিয়েই জীৱন এই দুটা বাক্যই জীয়াই থকাৰ ধৰণ আপোনাক সলাই দিব পাৰে। বন্ধুসকল, আপুনি কি কাম কৰে সেয়া ডাঙৰ কথা নহয়, আপুনি কামটো কেনেকৈ কৰিব সেয়াহে আচল কথা। মহাত্মা গান্ধীৰ পৰা স্বামী বিবেকানন্দলৈকে সকলে এটাই কথা কৈছে, ৱৰ্ক ইজ ৱৰ্কশ্বিপ, অৰ্থাৎ কৰ্মই উপাসনা। আমি যেতিয়ালৈকে আমাৰ কামটো কেৱল দায়িত্ব বুলি নাভাবি তাক আমি ভক্তি হিচাপে লওঁ, তেতিয়ালৈকে কামটো নিখুঁত থাকিব। মনত ৰাখিব, ঈশ্বৰ কেৱল মন্দিৰত নাথাকে, ঈশ্বৰ থাকে আমাৰ শ্ৰম আৰু ঘামত। যদি আপুনি নিজৰ কামক ভাল পায় তেন্তে আপোনাৰ বাবে পৃথিৱীখন একদম আটাইতকৈ সুখী হ'ব পাৰে। বন্ধুসকল, এতিয়া আহোঁ হাঁহি দ্বিতীয় কথাটো, হাঁহি লৈ হয় যে লেগজাৰ ইজ দ্য বেষ্ট মেডিচিন, কিন্তু মই কওঁ হাঁহিয়েই জীৱন। আমাৰ জীৱনত দুখ কষ্ট থাকিবই, কিন্তু সেইবোৰক জয় কৰাৰ একমাত্ৰ অস্ত্ৰটো হ'ল এটা মিঠা হাঁহি। আপোনাৰ হাঁহিয়ে এজন হতাশ ব্যক্তিক সাহস দিব পাৰে আৰু যিমান কামৰ চাপ নাথাকক কিয় দিনটোত এবাৰ মন খুলি হাঁহিব লাগে, কাৰণ যিদিন আপুনি হাঁহিবলৈ পাহৰি যাব সেইদিন এখন পৃথিৱীৰ পৰা আপোনাৰ জীয়াই থাকিবলৈ এৰি দিব। গতিকে বন্ধুসকল, আমি আহক সকলোৱে কামক পূজা কৰোঁ আৰু মুখত এটা হাঁহি লৈ থাকোঁ। কৰ্মই আমাক পৰিচয় দিব আৰু হাঁহিয়ে আমাক শান্ত কৰি ৰাখিব। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগিছে তেনেহ'লে আনৰ লগত শ্বেয়াৰ কৰি দিব আৰু মুখত এটা হাঁহি লৈ আপোনাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।